নমস্কাৰ বন্ধুসকল, সংকজিত কিচেনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ভাৰতৰ গৌৰৱ অসম কন্যা লভলীনাৰ বৰগোহাঁইৰ জীৱনৰ বহুতো নজনা কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, লভলীনাৰ বৰগোহাঁই জন্ম হৈছিল 2 অক্টোবৰ 1997 চনত গোলাঘাট জিলাৰ বৰপথাৰ নামৰ এখন সৰু গাঁৱত। সৰুৰে পৰা বহু কষ্টৰে জীৱন যাপন কৰা লভলীনাৰ বৰগোহাঁইৰ দেউতাক আছিল এজন সৰু সুৰা ব্যৱসায় কৰা ব্যক্তি। বন্ধুসকল, কথা এষাৰ আছে, যিষাৰ কথা অপ্ৰিয় হ'লেও সত্য। আমাৰ সমাজত ল'ৰাসকলক যিমান গুৰুত্ব দিয়া হৈছিল, ছোৱালীসকলক সিমান গুৰুত্ব দিয়া নাছিল। ঠিক সেইদৰে লভলীনাৰ বৰগোহাঁইৰ ঘৰতো ইগৰাকীৰ পিছত সিগৰাকীকৈ অৰ্থাৎ 3 গৰাকী ছোৱালী হোৱাৰ পিছত মাক দেউতাকে সমাজৰ পৰা বহু কথা শুনিবলৈ পাইছিল। আপোনালোকে চাগৈ নিশ্চয় হিন্দী বোলছবি দংগল চাইছে। ঠিক সেইদৰে তেখেতৰ জীৱনৰ অৰ্থাৎ লভলীনাৰ বৰগোহাঁইৰ জীৱনো এই ফিল্মখনৰ দৰেই হৈছিল। সমাজৰ বহু লোকে তেখেতৰ পুত্ৰ সন্তান নাই বুলি মাক দেউতাকক সমালোচনা কৰিছিল। আৰু বন্ধুসকল, যেতিয়া লভলীনা বৰগোহাঁই বক্সিং খেলিবলৈ আৰম্ভ কৰিলে, তেতিয়াও সমাজৰ বহু লোকে ছোৱালীয়েনো এনে কৰে বুলি হাঁহিছিল। জীৱনৰ বহু ঘাত প্ৰতিঘাত, সমাজৰ বিভিন্ন ব্যক্তি বিভিন্ন চিন্তাধাৰা নেওচি লভলীনা বৰগোহাঁইয়ে নিজৰ লক্ষ্যত উপনীত হ'বলৈ দিনে নিশাই কষ্ট কৰিছিল। আৰু তেখেতে প্ৰমাণ কৰি দিলে যে ছোৱালী মানুহবোৰ বোজা নহয়, ছোৱালী হৈছে এখন ঘৰৰ লক্ষ্মী। 100জন পুত্ৰ সন্তানে কৰিব নোৱাৰা কাম এগৰাকী কন্যা সন্তানে কৰি দেখুৱাব পাৰে। আৰু বন্ধুসকল, হিন্দী বোলছবি দংগলখনত আমিৰ খানে হয়তো পিছলৈ সেইটোৱে অনুভৱ হ'ল যে ছোৱালী মানুহ আচলতে বোজা নহয়, ছোৱালী মানুহ হৈছে ঘৰৰ, সমাজৰ, দেশৰ গৌৰৱ। বন্ধুসকল, লভলীনা বৰগোহাঁইৰ জীৱনৰ কিছুমান সৰু সৰু কথা মই ক'বলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চবেই ধন্যবাদ থাকিল। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।